হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম মোৰ আন এটা নতুন ভিডিঅ'লৈ। চ' আজিৰ ভিডিঅ'টোত আমি চাম যে অসমে নতুনকৈ 4টা GI টেগ স্বীকৃতি পাইছে। চ' আমি সেই 4টা প্ৰডাক্টৰ বিষয়ে চাম, কি প্ৰডাক্টে GI টেগ পাইছে। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগত যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ষ্টাৰ্ট হোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে নতুন নতুন ভিডিঅ' কণ্টেণ্টছবোৰ পাই থাকে। চ' 4টাৰ ভিতৰত প্ৰথমটো হ'ল বিহু পেঁপা। দেখিছে জুবিন দাই বজাই আছে। এই বিহু পেঁপাটোৱে এতিয়া GI টেগৰ স্বীকৃতি পাইছে। চ' দ্বিতীয়টো হ'ল যে বাঁহ শিল্প। আমাৰ অসমত যোনখিনি আমি বাঁহেৰে পাতি, মুহা, বেত আমি যি বনাওঁ, সেই বাঁহ শিল্পটো এতিয়া GI টেগৰ স্বীকৃতি পাইছে। আৰু তৃতীয় নম্বৰটো হৈ গ'ল যে কাৰ্বি আংলঙৰ হেণ্ডলুম। আৰু চতুৰ্থ নম্বৰটো হৈ গ'ল যে দেউৰী হেণ্ডলুম। এই 4টাই নতুনকৈ এতিয়া GI টেগৰ স্বীকৃতি পাইছে। চ' এতিয়া বৰ্তমান অসমত 37টা প্ৰডাক্ট আছে যোনে GI টেগৰ স্বীকৃতি পাইছে। আগতে 33টা আছিলে, এতিয়া 4টা এড হোৱাৰ পিছত 37টা প্ৰডাক্ট হ'ল যোনে GI টেগৰ স্বীকৃতি পাইছে। যদি আপোনালোকক এক্সামত সোধে যে এতিয়া বৰ্তমান অসমত কেইটা প্ৰডাক্ট আছে যোনে GI টেগৰ স্বীকৃতি পাইছে, তেতিয়া আপোনালোকে ক'ব লাগিব 37। আগতে 33টা, নতুনকৈ 4টা এড হ'ল, চ' এতিয়া 37 হ'ল। তো আহক এতিয়া গোটেইখিনি অলপ অভাৰভিউ কৰি লওঁ। চ' কোনখিনি প্ৰডাক্ট আছে যোনে GI টেগৰ স্বীকৃতি পাইছে। চ' প্ৰথম আমাৰ GI টেগৰ অসমৰ প্ৰডাক্ট যোনে GI টেগ পাইছিলে সেইটো হ'ল মুগা চিল্ক আছিলে। চ' আছাম টি, মুগা চিল্ক, এৰী চিল্ক, পাট চিল্ক, জাপি, তেজপুৰ লিচি। চ' এই বহুতখিনি প্ৰডাক্ট আছে। চ' আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব, প্ৰডাক্টখিনি মনত ৰাখিব। এক্সামত সুধি দিব পাৰে, 4টা অপশ্যন দি দিব যে ইয়াৰ ভিতৰত কোনটো GI টেগ আছে। তো আপোনালোকে এনচাৰ দিব লাগিব। তেজপুৰ লিচিটো অকণ ফ'কাছত ৰাখিব, বিকজ এইটো অকণমান নিউজত আছিলে ৰিচেণ্টলি। তেজপুৰ লিচিটো ডুবাই UAE কাৰণে এক্সপৰ্ট হৈছে। চ' সেইকাৰণে এইটো অলপ নিউজত আছিলে। চ' এইটো অহা চান্সেছ আছে। আৰু মুগা চিল্কটো চান্সেছ আছে, বিকজ এতিয়া চেনেজৰী বুলি এটা স্কিম লঞ্চ কৰিছে আছাম গভৰ্ণমেণ্টে। চ' সেইকাৰণে মুগা চিল্কটো অলপ ইম্পৰ্টেণ্ট হয়, আৰু তেজপুৰ লিচিটো ইম্পৰ্টেণ্ট হয়। চ' গোটেইখিনি আপোনালোকে এবাৰ মনত ৰাখি ল'ব, 37টা প্ৰডাক্ট আছে। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। চ' আশা কৰিছোঁ আপোনালোকে কিবা নতুন বস্তু শিকিব পাৰিলে। যদিহে ভাল পালে মোৰ চেনেলটো যোৱাৰ আগত ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনখিনি মানুহৰ প্ৰয়োজন হয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ'টো চবেই চাব পাৰে। যোৱাৰ আগত এইখিনি আছিলে। থেংক ইউ। জয় আই অসম। লগ পাম আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে থেংক ইউ।